হেল্ল' গাইজ, মোৰ নতুন এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছো আৰু অসমীয়া নৱবৰ্ষক শুভেচ্ছা জনাইছো। যিহেতু আজি মানুহৰ বিহু বুলি ভগৱন্তৰ চৰণত এগছি বন্তি জ্বলালো, যাতে আহি থকা বছৰটো ভালে ভালে পাৰ হৈ যায়। বাকী চাকি ধূপ জ্বলাই হৈ গ'ল বাৰু। এইফালে পাপাই পুৰা মাছ বনোৱাত লাগিছে, ঘৰৰ নবৌ বৰমাহঁতে পুৰা চব্জি কটাত লাগিলে। কেছটো মানে প্ৰত্যেক বছৰে আমাৰ সৰু সৰু গাঁৱৰ পোৱালি বিহু টিমটোক খানা খুৱায়। কি যে ফূৰ্তিও গাইজ, এনেকৈও এসময়ত আমি বহুত বিহু মাৰিলো দেই। এই টিকলিজনী চাওকচোন কেনেকুৱা কঁকাল ভাঙিছে বাৰু। যিয়ে নহওক গাইজ, মদ খাই পেলাই বিহু মৰাতকে এই সৰু সৰু ল'ৰা ছোৱালীকেইটা আশীৰ্বাদটোহে আচল আশীৰ্বাদ। তো বাদ বাকী যিয়ে নহওক, এফালে বিহু মাৰিও হ'ল, আমিও এইফালে দক্ষিণা দিলো আৰু লগতে গোটেইখিনিয়ে মিলি আমি বিহু বুলি আৰু নতুন বছৰ বুলি একেলগে এটা খানা খালো। তো বাকী ৰাইজ, এতিয়া প্ৰগ্ৰেমলৈ ওলাই আহিছো আৰু দেৱাশিছে মই প্ৰগ্ৰেমলৈ ওলাই আহোঁতে দেখিলো এই ল'ৰাকেইটালৈ চাওকচোন গাইজ, কিমান যে আনন্দ তেহেঁতৰ। এইবিলাক একোটা স্মৃতি দিয়কচোন। তো এইফালে ৰাতিপুৱালৈকে আৰু গাইজ প্ৰগ্ৰেম কৰোঁতে 3-4টা প্ৰগ্ৰেম আছিলে আজি। তো আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, ইনষ্টাগ্ৰামত চালে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, তেতিয়ালৈকে জয় অসম, বাই বাই।